তো নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া আছোঁ মই যোৰহাট চহৰত আছোঁ। যোৱাকালি যি হৈ যোৱা যোৰহাট চহৰৰ যি হত্যাকাণ্ড, দিন দুপৰতে এটা হত্যাকাণ্ড সংঘটিত হৈছে, আপোনালোকে হয়তো নিউজত চাবলৈ পাইছে। আৰু তাৰ কাৰণত মানে বৰ্তমান যোৰহাট চহৰৰ পৰিস্থিতি কেনেকুৱা হৈছে তাক দেখুৱাবলৈ মই আপোনালোকক চাই থাকিম। আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে দেখিবলৈ পাইছে কেৱল ফাৰ্মাচিষ্ট আৰু কেইখনমান প্ৰাইভেট যান বাহনৰ বাহিৰে সকলো মাত্ৰ নিমামা হৈ পৰিছে, চব কেৱল বন্ধ চবফালে আপোনালোকে দেখা। তো আপোনালোকে দেখিবলৈ পাইছে সকলো দোকান পোহাৰ বন্ধ, মাত্ৰ ফাৰ্মাচী খোলা আছে আৰু দুখনমান গাড়ী আপোনালোকে চলি থাকিবলৈ দেখা পাইছে। দুখনমান মানে অকল প্ৰাইভেট কিছুমান গাড়ী চলিবলৈ দেখা পাইছে, দুই এখন টেম্প'ৰ বাহিৰে বাকী সকলো বন্ধ দেখা পাইছে। এষাৰ কথা আছে যে মানুহে সদায় বিপদত থকাজনক সহায় কৰিব লাগে। তো সহায় কৰিবলৈ গৈ এজন ছাত্ৰ নেতাই যোৱাকালি অকাল মৃত্যুক সাৱটি লৈছে। আৰু যোৰহাট নিচিনা এক যি চহৰত যিয়ে দূৰ দূৰৰ পৰা পঢ়িবলৈ আহে, এনেকুৱা চহৰত যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়, সঁচাকৈ এটা মানে দুখৰ বিষয় বুলি ক'ব পাৰি। আৰু যি কাৰ্বি আংলঙত হৈছিলে অভিজিত আৰু নীলোৎপল, সেই একেদৰে এইটো ঘটনা দুই এজন মানুহৰ কাৰণে এই ঘটনাবিলাক সংঘটিত হয় আনন্দে দেখিবলৈ পোৱা যায়। তো যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক তাৰে কামনা কৰিছোঁ। আৰু দোষীক সোনকালে শাস্তি দিয়ক, এয়াই আমি বিচাৰোঁ। আৰু এয়া হৈছে যোৰহাট বৰুৱা চাৰিআলিৰ কোৰ্টৰ সন্মুখ ভাগ। ইয়াত দেখিবলৈ পাইছে চাৰিওফালে কেৱল ছাত্ৰ নেতাৰ লগতে সকলো ৰাইজ ওলাই আহিছে।